ওই ভাই ৰখি দে ঐ তই চিন্তিত নাপাই ইনে ক'ৰবাত মাৰি দিগে সোমোৱাই ঐ জোৱাই ৰখাই দিয়া নহলে হিপুই পামগে এতিয়া ইয়াত ক'ত ৰখিব হাবিতে ৰখে নে কি ও ধমেশ দা হাবিতে ৰখাই দিয়ক মই অথনি ডেগিটো চাওঁতে তাত তম্বু চম্বু বহুত বস্তু দেখিছিলো ইয়াত কেম্পিং কৰিব পৰা হ'ব হয় নেকি এখন জিতেনৰ লগৰ এটা ভাগহে হেতি চাগে যায় কেম্পিঙলৈ সেইকাৰণে বস্তুবোৰ ইয়াতে থাকিলে ৰখাই দিয়ক তেতিয়া ভাল জেগা এডোখৰ চাই আজি হাবিত থাকিম নেকি আমি ডেকা ল'ৰা আজি হাবিত থাকিব লাগিব পাই গলোহি সকলো নামিব লাগে ঐ ভুৱন নাম আকৌ কি চাই আছ নাই নাই প্ৰথম আপুনি নামক মোৰ নামিবলৈ ভয় লাগিছে নহয় বাহিৰত পৌৱাজনী ৰখি থাকিলে কি হ'ব ঐ তোৰ ঘৈণীয়ে ৰখি থকা নাই বাহিৰত নাম নাই নাই মই নানামো দে আপুনি নামক গৈ ভেবেল নাম যা গতিয়াই দিম নহ'লে আকৌ বাহিৰলৈ মোক কেলে গতিয়াব আকৌ নিজৰ ল'ৰাটোক গতিয়াওক এহেঁতি যে কিনো লাগি থাকে ঐ মই নামিলো আহক নামকি ঐ তেজ খোৱা বাহিৰত চোন ফিউজৰ নিচিনা আইঅ ককা ফিউজ নহয় ফ্ৰিজ ঐ আমি ফিউজ বুলিয়ে কওঁ মোলেশ্বৰ আহাচোন ভাল জেগা এডোখৰ চাই আহোঁগে এইবোৰে ভাল জেগা ইয়াতে পাৰিব ঐ পকৰত জোক লাগিব এডোখৰত নোৱাৰ পকত লাইট লগা পোকটো ন লাইট লগা বুলি যে নকব আৰু ভুৱন দা আগত আমি লাইটটো আবলৈ কেনেকুৱা চেষ্টা কৰিলো আকৌ কিমানৰ পক কাটি দিলো ব্লেড মাৰি পেলানি জোনাকী পৌৱা আইঅ নেঘৰা মোলেশ্বৰ হৈ এইডোখৰ ভাল জেগা চোৱা সেইডোখৰ ভাল বাৰু সেইডোখৰতে বহিব নি তাতে ৰৈ দিওঁ বস্তুবোৰ লৈ আনোগে ব'লা ভুৱন দা ব'লক বস্তুবোৰ কঢ়িয়াব লাগে বল বল আপোনালোকে আনক মই বুধেশ্বৰীলে খবৰ এটা দি দিওঁ দি দে তাই ভালে পাব আমি নাযাওঁ বুলি কলে কেলে অকলে ভয়হে কৰিব লাগে ঐ তই এতিয়া সৰু হৈ আছ নুবুজ ডাঙৰ হলে যেতিয়া ভবোলা হবি তেতিয়া বুজিবি হেল্ল' ছোৱালী ছোৱালী এতিয়া ঘূৰি ফুৰিলে হেৰামহে সেইকাৰণে আমি এজেগাতে ৰৈ দিছো এতিয়া ৰাতিপুৱালেহে যাম আৰু ৰাতিটো যোৱা নহব নালাগে নালাগে মা আহিব নালাগে হেৰাবাহে তাতে থাকা তোৰ ভয় লাগিছে নেকি আকৌ নাই নাই মা মোৰ একদম ভয় লগা নাই চিন্তা নকৰিবা বাৰু দে ভিতৰতে থাক জান জান দৰ্জা খোলা আকৌ নহলে খিৰিকী ভাঙি সোমাব লাগিব ঠিক আছে মা ৰাখিছো হা ই কেলে পেটু ফালি আছেহি বাৰু আও এইখন পকজোঙা বাইক কাৰো আমাৰ গাঁৱতো মোলেশ্বৰৰ বাহিৰে কাৰো পকজোঙা বাইক নাই ডাল মে কুছ তো কালা হে তুমি ইয়ালে কেলে আহিলা বাৰু ৰাতিখন কলিজা দৰ্জা খোলা আকৌ আগফালৰ পৰা তলা মাৰি থৈছে বাহিৰত অথনিৰ পৰা বহি আছো মহে কামুৰি গোটেই দমনা দমন কৰিলে মায়ে ফোন কৰিছিল এতিয়া নাহে বোলে আজি কিবা এটা প্ৰব্লেম হৈছে তাতে কেম্প পাতি থাকিব হুই না বাত কোন এইটো কোন কোন ভুবুলা এইটো তাৰ বাইকখন আছিলে নহয় বাইকখনকে ধৰোংগে আইঅ চাদা ঠাই এইটোচোন বাইকে নাই এই ফুটিলে মানে বাইক লৈ কম ছোৱালী নহয় দেই সঁচাকে মোৰতো গাটো তেতিয়াই বাজিলে যেতিয়া কলে নবৌৱে বোলে আজি অকলে থাকিব আমি চব যাম বোলো নাযায় নে মৰিলো আজি জিতেন দা কেলে আহিছিলে বাৰু ৰাতিখন এতিয়া যদি মাহঁতক কৈ দিয়ে মই মৰিলো আৰু পাপা মজা দুটা বনালা এটাত বুটুৱাই মই থাকিম এটাত তহঁতি থাকিবি তেনেকে নহব নহয় ককাইদেউ আমি ইমান সোপা কি একেটাতে থাকিম নি সমানে ভগাব লাগিব দুইটাতে ককা কলৈ গল মোটো কৰিবলৈ গল ঠিকে জান দি লৈছো নহলে অথনিৰ পৰা মুঠ ৰখাওতে পেট থিয়াই গলগে ঐ জোনাকী আঁতৰ গাত পেচাব পৰিব বছ এতিয়া ধুনীয়াকে জুই কাষলে যাওঁ উঠি গল জুই এতিয়া ফুৱাবহে লাগে এতিয়াহে ভাল লাগিছে সঁচাকে নহলে যি পকত সদোৱা মই ঠাণ্ডা ইয়াত হাবি যে মজা লাগিছে নলংকে চা মইতো আগতে ভাবিয়ে থাকো এনেকে কেম্পিং কৰিবলৈ আহিম বুলি আজি পাই গলো ভালেই হল
ঐ জুই ধৰি দিলি বে বিয়ে গিল চপা শিকিলি নে কি ককা চিগাৰেট এটা জ্বলাইছো চিগাৰেট জিন্দাবাদ ছোৱালী এফালে যা টিকাটো পেলাও পিছে এতিয়া খোৱা বোৱা কি হ'ব মুলেশ্বৰ ভোক লাগিলেগে আৰু ঘৰতে ভাত খাই অহা ঐ খোৱা বুলি ক'লত মনত পৰিছে পেটৰ তাপৰাটো বেয়া ককাইছে নহয় ভয় চুটতহে পাহৰি আছিলো মোৰো এতিয়া ভোক ভোকহে লাগিছে 12টা 1টা বাজিলে ঐ এতিয়া ইয়াত চিকাৰ কৰিহে খাব লাগিব চিকাৰ কৰ যদি বৈ আপুনিয়ে কৰগে ৰাতিখন ভূত ওলাব নহলে ইয়াত কি খাবি ওলাই বৈ ৰাতি এতিয়া এন্দুৰ পাবি সাপ বাদুলি এইবোৰ মাৰি দে খচ খচকে আপুনিয়ে খাওকগে মেগী আছিলে নেকি মেগী খাব পাৰিলে হয় ঐ ক'ত আছে আনান চাবগে লাগিব গাড়ীখনত অলপ দেৰি পাছত চামগে ৰ'ব অকমান সোনকাল কৰিবি জুইকে ফুৱাক ৰাসটো নেপালোগে সঁচাকে দেই কি যে হ'ল ইমান ধুনীয়াকে ওলাই আহিছিলো সেইবোৰ দিন দশা বেয়া হলে হয়ে আৰু তাকে যি হয় ভালৰ কাৰণে হয় এবাৰ আমাকো বৰ বেয়াকে পাইছিলে পৰুৱাই হে ককা ক'ত প্লিজ শুনাক না কাহিনীটো ঐ নালাগে নালাগে এবাৰ কাহিনী শুনাই পক ফাটি গৈছে নালাগে আৰু শুনাব থ নাই ককা শুনাকচোন মোৰো মন আছে এবাৰ আমি এনেকে ডিব্ৰুগড় গৈছিলো ঠাণ্ডা দিনত পুহমহীয়া একদম জাহাৰ গোটেই কুঁৱলী তেতিয়া মই পাহোৱাল ডেকা জীপ লৈ আচ্ছা মানে এতিয়া আপুনি বুঢ়া একচেপ্ট কৰিছে ঐ নৰকি ইয়াক জুইত দি দিও নে এই ককা ধেমালি কৰিছো কওক কওক তাৰ পৰা আমাৰ তাত গৈ বাট হেৰাই গ'ল নহয় ড্ৰাইভাৰ আছিল আমাৰ সেই মানিক ড্ৰাইভাৰ বোলে আজি কি হ'ল ৰাস্তা বিচাৰি নোপোৱা হলো গৈছো একে জেগাতে ওলাইছো গোটেই ঘূৰিছো আমাৰ নিচিনা একে হ'ল মানে ঐ আমাক এনেকুৱাই ঘূৰালে গাড়ী পকত ময়দা টোপোলা এটা বান্ধি লোৱা হলে ৰাউণ্ড ৰাউণ্ড জেলেপিয়ে বনি গ'ল হয় আয়ো কচৈ পক্ষী মোৰো লগত এনেকুৱা ঘটনা এটা হৈছিলে মই খালি কোৱা নাই কাকো হে আমাক কওকচোন আজি এনেকুৱা ঠাণ্ডা দিনতে ৰাতিপুৱা কুঁৱলী মোৰ লগৰটোৱে মই উঠিলো 2টা বোলো দৌৰিবলৈ যাওঁ বৈ 4টা নে কেইটা বাজিছে উঠিলোতো 3টাতে 2টা গলো দৌৰিবলৈ পোহৰ হোৱাই নাই একদম আন্ধাৰ আৰু কুঁৱলী চুটত একো নেদেখি গৈ থাকোঁতে আমাৰ পাছফালে কোনোবা যোৱা নিচিনা লাগিছে নহয় আমাৰ 2টা বাহিৰে তাৰপৰা ভাবিলো যে কোনোবা আহিবও পাৰে বেলেগ মানুহ দৌৰিবলৈ আহিছে চাগে আমাৰ পাছে পাছে আহি আছে কিন্তু ঘূৰি চাওঁ কাকো নেদেখো নহয় আকৌ আগলৈ যাওঁ আকৌ পাছফালে কোনোবা খোজকাঢ়ি অহা মাত আকৌ পাছলৈ ঘূৰি চাওঁ কোনো নাই তাৰ পাছত অলপ পোহৰ হৈছে আৰু একদম অলপ এবাৰ দিলো পাছলৈ ঘূৰি একদম প্ৰকাণ্ড এটা মানুহ কমচে কম 7 ফুট 8 ফুট মান হ'ব মানে মই তাৰ পেটটোপা চাইছো পেটটোপা চাই গৈ ওপৰ পাইছোগে ডিঙিটোপা আগডোখৰ নাই নহয় মানে তাৰ মাথাটোৱে নাই এইটো মাথা নথকা ভূতটো নাজানো আৰু দেই তাৰ পৰা 2টা এনেকুৱা দৌৰিলো নহয় কি কম 3 দিনমান মোৰ জ্বৰে ভাল নহলে সেইকাৰণে ৰাতিপুৱা বেছি সোনকালে বাহিৰলৈ ওলাই যাব নালাগে পোহৰ নহওঁতে তাৰ পৰা যে আমি ৰাতিপুৱা খোজকাঢ়িবলৈ নোযোৱাই হলো আৰু ভয়তে আগতে আমাৰ গাঁৱততো এটা কেনেকে ৰাতিপুৱা বিললৈ যাওঁতে মূৰটো উভুটা কৰি বোকাত পুতি থৈ দিছিলে আয়ো মা হ'ব একো নুশুনাব কাহিনীতে হাগিব ধৰিলে ক'ত হাগিমগে বাৰু ন ভয় চুটতে ঐ ইমান জামনি আছে যা ভেককে হাগি দেগে হাগি থাকোতে ভূতে হেঁচা মাৰি ধৰিলে একো নাই তোক ভূতে ধৰিলে ভূতক আমি সোপাই হেঁচা মাৰি ধৰিমগে ঠিক কলে বুকুত চকু লগা ভূত এটাও থাকে বোলে হয় জানো থাকে তাৰপৰা পানীত থাকে কিবা এটা সেইটো আবেলি নহলে ৰাতি যদি পানীলৈ যোৱা তেতিয়া মানে ডেঞ্জাৰ আছে আৰু বিৰা আছে নহয় বিৰা কিছুমানে যে পোহে বৰ ডেঞ্জাৰ বস্তু কাৰোবাৰ ঘৰত যদি বিৰা মেলি দিয়ে আৰু নকবা আৰু টিঙত শিল মাৰে আৰু কি যে কয় ঠিক নাই মোলে সদা নকব না আৰু মোৰ ভয় লাগিছে চাইডত ঐ জুই জ্বলি আছে জুই জ্বলি থাকিলে ভূত আহিব নোৱাৰে ভয় নকৰিবি ভূতে জুইলে ভয় কৰে ন কৰে বুলি ময়ো শুনিছো বাৰু মোক আগতে কেতেকী এটা কৈছিলে দেই তাই মমায়েকৰ জীয়েকজনী মানে সৰুতে ঢুকাইছিলে তো এতিয়া কি হয় মানে ঢুকোৱাৰ পাছত তাই সেই ঘৰটোতে ঘূৰি ফুৰে ৰাতি হলে এই ভয়তে নাযায় সেই কেতেকীয়ে মমায়েকৰ ঘৰলে গ'লে বোলে ৰাতি একদম পায়লৰ মাত শুনে কান্দি থকা মাত শুনে
চকু আগেদি কোনোবা গৈ থকা নিচিনা লাগে শুই থাকিলে তেনেকুৱা আইঅ মই সেইটো ঘৰলে হাজিৰা দিলেও নাযাওঁ ঐ মোলে চত যে নানিলি ভালে হ'ল ঐ নহলে মিটিং ফুৰিবলৈ যোৱা হলে তালৈ যাব লগা হলহেঁতেন নহয় আৰু আত্মহত্যা কৰাবোৰ যে বহুত বেয়া একদম শান্তি নাপায় আত্মাটো ঘূৰি ফুৰে পিট পিটাই আমাৰ নাগিনী মৰিছিলে আকৌ বাঁহৰ আগলিত চিপ লৈ এতিয়াও ৰহস্য যে তাই বাঁহৰ আগলিলে উঠিলে কেনেকে আপোনালোকেও কিবা এটা মাত এটা শুনিছে নাই বাৰু মই শুনিছো আকৌ ময়ো কিহৰ মাত বাৰু ঐ তেজখোৱা ভূত আহিলে নি ঐ চব তম্বু ভিতৰলে যাওঁ বৈ মোৰ ভয়হে লাগিছে হেই ককা আপুনি বৰমালা লোৱা মানুহ আপুনি ভয় কৰিলে কেনেকে হ'ব ঐ বৰমালা অকল নিয়ম বহাই ভূতৰ পৰা নবচাই মই সোমালো তহঁতি আহি থাক অ ধমেশ দা আহক আহক কোনটোলে যাব সেইটোলে নে এইটোলে ব'লা কোনোবা এটালে ঐ ল'ৰা ঐ পিতলৰ তৌৱা অ ভুৱন দা কিবা হলে কব দেই আমি যাম বাৰু ঐ ঠিক আছে দে সোমাক সোমাক বৰ বেয়া মাত আহিছে মোৰ লেচৰ যেনেকে কৈছা ভূতে যেনিবা এইটো ভিতৰলে সোমাব নোৱাৰিবহে এই ধমেশ দা নথকাত কণা মমাই মমা যেনেকে আঁঠুৱাটো তৰিলে অলপ ভয়টো ভাগি যায় আঁঠুৱা বাহিৰলৈ ওলালে ভয় লাগে ঠিক তেনেকুৱাই লাগিলে বচাক নবচাক এনেকে সোমালে ভাল লাগে সঁচাকে আঁঠুৱাতেনো কপা বচাই বা লেপখন গাত ললেনো কপা বচাব তথাপিও ভাল লাগে নহয় লেপৰ তলত সোমালে নহলে আঁঠুৱাৰ ভিতৰত অ ভেবেল লেপ চেপ আছে যদি লৈ লওঁ আহা তুমিয়ে ময়ে নহলে গাড়ীৰ ভিতৰলৈকে যাওঁগে ব'লক কিবা জন্তু চন্তু হলে আকৌ এইটো ভিতৰলৈ ফালি সোমাই আহিব গাড়ীৰ ভিতৰত নোৱাৰে নহয় অ সেইটো হয় বনৰীয়া জন্তু হলে কি হব আইঅ কান্দুলি পুথি মই কেলে আহিছিলো ৰাগ চাবলে ঘৰত হৰি নাম লৈ শুই থকা হলে ভাল আছিল মোৰ যে তেজখোৱা দোকানে আহিবলগীয়া হ'ল নহলে যে মোৰ আহিবলৈ একদম মন নাই ঐ বতুৱা এতিয়া বাহিৰত নাযাওঁ কেলে ঘৈণী হৈ ৰখি আছে নহয় চিঞৰি চিঞৰি মইনো কেনেকে জানো বাটত ভূতে পাব বুলি এনেকে চাবলৈ যাম বুলিহে ভাবিছিলো ৰাস তাকি তাকি বাপালে ফোন এটা কৰি দিয়ে নি অ আমাক বচাই নেকি মন্ত্ৰ চন্ত্ৰ মাৰি মিছা কলে কি হব মন্ত্ৰ দুটামান ময়ে জানো খালি ভতুৱা আগত একদম পাতলুন গিলি হৈ যায় মন্ত্ৰ পাহৰি যাওঁ শিকাই দিয়ক মই গাম আহিলে শুন অন্তাৰ মন্তাৰ চেতানি খোপৰা ভূত পেট কা মা কা ভৰোচা গন্ধিয়া লাডু এইটো কেনেকুৱা মন্ত্ৰ সেইটোৱে মন্ত্ৰ ইমান বেয়া বেয়া মাত আহিছে এইবোৰ যে জন্তু মাত হবই নোৱাৰে সৰিয়হৰ টোপোলা এটা লৈহে হলে ভাল আছিলে পাই হেৰি ছোৱালীজনী ঠিকে আছে নাই বাৰু তাইতো অকলে আছে ঘৰত ঘৰততো ঠিকে থাকিব ঘৰত কিডাল আছে আমিহে ইয়াত আহি ফচিলোহি হে প্ৰভু ৰক্ষা কৰক আৰু মোৰ ভূতৰ হাতে মৰিবলৈ মন নাই বিয়া বাৰু পতাই নাই আপুনি বিয়াহে পতা নাই মই যে ডাঙৰকে হোৱা নাই বাইক এখনো ভালকে চলাবলৈ পোৱা নাই